কৰি আছে তাৰপিছত আহি পেলাই মই লগে লগে গোসাইগাঁও অচি ছাৰক ফোন কৰিলোঁ। মোৰ ভইচ ৰেকৰ্ডিং আছে। মই ক'লোঁ ছাৰ এনে কথা যে মানুহজন এনেকুৱা অৱস্থাত আছে যে আপুনি হ'ব বুলি কয়। অঁ ঠিক আছে হ'ব দিয়া বুলি কয়। তাৰপিছত ছাৰে মোটামুটি 40-50 মিনিটৰ পিছত মানুহ পৰে। গোসাইগাঁও থানাৰ পৰা ইয়ালৈকে অহাটো হাইষ্ট হ'লে 5 মিনিটৰ ৰাস্তা এটা হয়, বেছি টাইম নহয়। এইখিনি অহাতে ইমান টাইম প্ৰশাসনক কিয় লাগে? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান দুৰ্ঘটনাত পতিত হোৱা তেখেতৰ অলৰেডি ডেড। তেখেতৰ মোৰ হিচাপত তেখেতে ডেড হৈছে। কি দেখা পালোঁ আমি পানী চানী এম্বুলেঞ্চ লৈ গ'ল, কিন্তু তেখেতৰ আৰু আশা নাই, তেখেতে নাবাচে। এতিয়া কি ক'ব বিচাৰে? মই কওঁ যে এইটো ক্ষেত্ৰত চৰকাৰে এটা পদক্ষেপ ল'ব লাগে। নেশ্যনেল হাইৱে যোনটো কিবা আছে তাতে গাড়ীখন আছে স্পীড লিমিট যিখিনি কৰি আছে, ঠিক আছে, সেইটো লিমিটটো কৰিব লাগে। নহ'লে এইবিলাক মানুহ নিৰহ মানুহকেইটা যেনেকৈ মৰি থাকিব আৰু মৰিয়ে থাকিব, যেনেকৈ মৰি আছে মৰি থাকিব। আৰু গতিকে মই BTC চৰকাৰ যোনটো প্ৰমোদ বড়ো ডাঙৰীয়া, মই তেখেতকো কৈছোঁ যে আপুনি অলপমান BTCৰ ক্ষেত্ৰত যিখিনি কিবা আছে সেইখিনি আপুনি চাব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰক কৈছোঁ যে যোন মানুহটো আজি যি ঘটনাটো হ'ল তেখেতৰ ঘৰত মোৰ শুনা মতে দেই, শুনা মতে তেখেতে ফেমিলিটো প্ৰেগনেণ্ট বুলি শুনা পাইছোঁ। যে তেখেতক ক্ষতিপূৰণটো পূৰা দিব লাগে। আৰু যেতিয়া এই গাড়ীখন ইয়াৰ পৰা যাব নোৱাৰে, আমি যাব নিদিওঁ। কৰি আছে তাৰপিছত আহি পেলাই মই লগে লগে গোসাইগাঁও অচি ছাৰক ফোন কৰিলোঁ। মোৰ ভইচ ৰেকৰ্ডিং আছে। মই ক'লোঁ ছাৰ এনে কথা যে মানুহজন এনেকুৱা অৱস্থাত আছে যে আপুনি হ'ব বুলি কয়। অঁ ঠিক আছে হ'ব দিয়া বুলি কয়। তাৰপিছত অচি ছাৰে মোটামুটি 40-50 মিনিটৰ পিছত মানুহ পঠাইছে। গোসাইগাঁও থানাৰ পৰা ইয়ালৈকে অহাটো হাইষ্ট হ'লে 5 মিনিটৰ ৰাস্তা এটা হয়, বেছি টাইম নহয়। এইখিনি অহাতে ইমান টাইম প্ৰশাসনক কিয় লাগিল? আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ইমান দুৰ্ঘটনাত পতিত হোৱা তেখেতৰ অলৰেডি ডেড। তেখেতৰ মোৰ হিচাপত তেখেতে ডেড হৈছে। যি দেখা পালোঁ আমি পানী চানী খুৱাই পেলাই পঠাই দিলোঁ। এতিয়া এম্বুলেঞ্চটো লৈ গ'ল, কিন্তু তেখেতৰ আৰু আশা নাই, তেখেতে নাবাচে। এতিয়া কি ক'ব বিচাৰিছে? মই কওঁ যে এইটো ক্ষেত্ৰত চৰকাৰে এটা পদক্ষেপ ল'ব লাগে। নেশ্যনেল হাইৱে যোনটো কিবা আছে তাতে গাড়ীখন যিখিনি আছে স্পীড লিমিট কৰি যিখিনি কৰি আছে, ঠিক আছে, সেইটো লিমিটটো কৰিব লাগে। নহ'লে এইবিলাক মানুহ নিৰহ মানুহকেইটা যেনেকৈ মৰি থাকিব আৰু মৰিয়ে থাকিব, যেনেকৈ মৰি আছে মৰি থাকিব। আৰু গতিকে মই BTC চৰকাৰ যোনটো প্ৰমোদ বড়ো ডাঙৰীয়া, মই তেখেতকো কৈছোঁ যে আপুনি অলপমান BTCৰ ক্ষেত্ৰত যিখিনি কিবা আছে সেইখিনি আপুনি চাব লাগে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ CM ছাৰক কৈছোঁ যে যোন মানুহটো আজি যি ঘটনাটো হ'ল তেখেতৰ ঘৰত মোৰ শুনা মতে দেই, শুনা মতে তেখেতে ফেমিলিটো প্ৰেগনেণ্ট বুলি শুনা পাইছোঁ। তেখেতক ক্ষতিপূৰণটো পূৰা দিব লাগে। আৰু যেতিয়া সেইখিনি মই হুংকাৰ দি গ'লোঁ, এই গাড়ীখন ইয়াৰ পৰা যাব নোৱাৰে, আমি যাব নিদিওঁ ইয়াৰ পৰা।